হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি আমাৰ কপেহা উচ্চ মাধ্যমিক বিদ্যালয়ত নৱগত আদৰণি সভা পাতিছিল আৰু যিহেতু মই তাত পঢ়ি অহা সেইকাৰণে মই আজি নৱগত আদৰণি সভা চাবলৈ গৈছিলোঁ। আৰু এইখন দেখিছে নহয়, এইখন কপেহা ষ্টেডিয়াম হয়। এইবছৰ নতুনকৈ বনাইছে। এইবছৰ মানে কাম সকলো কমপ্লিট হৈ গৈছে আৰু এয়া মোৰ লগৰ সকলোবোৰ। আৰু যিহেতু ফ্ৰেছাৰ্ছ শেষ হৈছে সেইটো কাৰণে সকলোবোৰ ওলাই আহিছে আৰু আমি আহি পোৱা দেৰি হ'ল, কিন্তু তেওঁ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ। আমার স্কুলে গেছে ইস্তারাস দে মজা 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 ওই রিকে বলা সারিয়া রিকে এ নাজা নাজা আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যিহেতু মই সমাপ্ত হোৱাৰ কিছু সংখ্যৰ আগতহে আহি পাইছোঁ, সেইকাৰণে মই ব্লগটো ভালমতে দিব পৰা নাই। কিছুমানৰ পৰা ভিডিঅ' লৈছোঁ, সেনেকৈ কৰি ব্লগটো যেনে তেনে বনাই দিছোঁ। আৰু এনেকৈ যেনেকৈ ঘূৰি থাকক। আৰু আপোনালোকৰ যদি ভিডিঅ'বিলাক চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ লগত লাইক এটা মাৰি দিব। 2-3টা ভিডিঅ' জান কুমাৰ নাথকে আৰু হিৰক আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। থেংক ইউ।